পাওঁ বুলি চাওক চাওক এইফালে বহুত এষাৰটো চাওক। গুড মৰ্ণিং, নতুন এটা সুপ্ৰভাত আৰু নতুন এটা ব্লগৰ সৈতে মই আপোনালোকক মোৰ চেনেল এনজিঅ'ছ ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যোৱাকালি ভিডিঅ'টোত আপোনালোকে ইমান ধুনীয়া ৰেছপঞ্চ দিছে, তো যিয়ে নহওক আপোনালোকে মোক ইমান মৰম ভাল পোৱা দি আছে, গতিকে আপোনালোকক অশেষ ধন্যবাদ যাচিছোঁ। এনেকৈ মৰম ভাল পোৱা দি যাব। বাকী বহুত ভাল লাগিছে, বহুতে ভাল ভাল কমেণ্ট কৰি। তো গাইজ বাকী লগ পাম। আজিতো চানডে, আজি বাজাৰ আছে, ৰবিবাৰ বজাৰ, কিন্তু নহ'ব বাজাৰত যাওঁ হয় নে নহয় নাজানো, কিন্তু বাকী আপোনালোকক দেখুৱাইছোঁ ক'ত কি কৰোঁ। আৰু গাঁৱতে কালি যে কাজ হৈছিল তাতে বাহিৰা ভোজ খাব পাৰছি, তো বাহিৰা ভোজত যাই আছোঁ, তো আপোনালোকে চাই থাকক। দালি ভাত দিছি গাইজ, কেতিয়াবা মাংস আহিব, মাংসটো আহিলে হয়, মাংস আৰু মাছ এইহে মেইন খানা। চাই থাকক গাইজ। হৈ গ'ল, এতিয়া যাব ওলাইছোঁ, অলপ চাওঁ ক'ত যাওঁ কি কৰোঁ। বাকী বঢ়িয়া খানা একদম পুৰা পেট ভৰি গ'ল, টেনশ্যন নাই আজি। আচলতে মই এইবিলাক দেখুৱাই আপোনালোকক ভাল পাওঁ, কাৰণ কিয় ভাল পাওঁ, মই যিটো অনুভৱ কৰিছোঁ সেইটো আপোনালোকৰো অনুভৱ হওক, আপোনালোকৰো মানে সেইটো হেপিনেছ। মই সদায় হেষ্টিক হেপিনেছ লগাওঁ, কাৰণ এইটো এটা গাইজ এনেকৈ মানে মনটো ইমান ভাল লাগে এইবিলাক দেখা পালে। নেচাৰৰ লগত থাকি বিৰাট ভাল লাগে, কাৰণ নেচাৰ নাই যদি আমিও নাই। যদি কাৰণ আপুনি জানে এইখিনি বস্তু, আপোনালোকে জানে যে যদি নদী পানী গাছ পাহাৰ এইবিলাক নাথাকে, মানুহ জীৱ জন্তু কোনো বাচি নাথাকে। প্ৰত্যেকটোৰ লগতে প্ৰত্যেকটো লিংক হৈ আছে। আজিকালি ইমান গৰম কিয় হৈছে? গৰমৰ কাৰণ কি কওক গাইজ? গৰমৰ কাৰণ কি? ইমান গৰম কিয় হৈছে? কাৰণ একমাত্ৰ আমি নিজেই, আমাৰ কাৰণে এইবিলাক হৈ আছে। মানে কি হ'ল, আপোনালোকক সিদিনা মই চাহ বাগানখন দেখুৱাইছিলোঁ, আমাৰ ইয়াৰে চাহ বাগানখন, আৰু লগতে কৈছিলোঁ যে ফেক্টৰীটো মানে দেখুৱাবলৈ পাৰ্মিশ্যন লাগে, আৰু ফেক্টৰীত মানে সোমাব নিদিয়ে। তো আজি আমাৰ লগত পাৰ্মিশ্যন আছে, মানে মই আপোনালোকৰ কাৰণে পাৰ্মিশ্যনটো লৈছোঁ, পাৰ্মিশ্যনটো লৈ পেলাই আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব, কাৰণ মই ইমান কষ্ট কৰিছোঁ। মই ছাৰৰ লগত কথা পাতিছিলোঁ, কথা পতাৰ পাছত মই পাৰ্মিশ্যন লৈছোঁ, পাৰ্মিশ্যন লৈ পেলাইহে আহিছোঁ। মই বৰ্তমান ভিতৰত যাওঁ, ভিতৰত যাই আপোনালোকক গোটেইখিনি দেখুৱাম। প্ৰথমতে আপুনি এইখিনি চাই লওক। कलघर के अंदर तंबाकू शिखर गुटखा पान मसाला तांबूल सेवन करना सख्त मना है। তো এইখিনি ইয়াত প্ৰথমতে আমি মানি চলিব লাগিব। তাৰপিছত এইটো চাওক এইখিনি, বাকী আপোনালোকে এইটো গেট, আৰু মই এতিয়া বৰ্তমান সোমাই যাই আছোঁ। ইফালে মানে কৰ্মচাৰীবিলাকে ষ্টেণ্ড কৰে চাইকেল গাড়ী, বাকী এইটো ফেক্টৰী আমি সোমাই আহিলোঁ। প্ৰথমে আমি ইফালে যাওঁ, ইফালৰ পৰা দেখুৱাই আছোঁ আপোনালোকক গোটেইখিনি। বাকী আছে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব, কাৰণ ইমান কষ্ট কৰি আপোনালোকক চেষ্টা কৰি আছোঁ, মই যিমানখিনি পাৰোঁ ভিডিঅ'বিলাক ভাল কৰিব চেষ্টা কৰিছোঁ। তো আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে মানে চাব, তেতিয়াহে মোৰ ভাল লাগিব। আৰু গাইজ যদি ভিডিঅ'বিলাক ভাল হয় তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। চাওক মই বৰ্তমান ফেক্টৰীৰ ভিতৰত আহি মানে এইটো গেটৰ ভিতৰত আহিছোঁ, কিন্তু যিমান যি নহওক গাইজ মানে ফেক্টৰীৰ একদম ভিতৰত যাব নিদিয়ে, মানে পাৰ্মিশ্যন নিদিয়ে, কেমেৰাৰ পাৰ্মিশ্যন নাই। তথাপিতো আমি ছাৰৰ লগত কথা পাতি মানে বাহিৰৰখিনি পাৰ্মিশ্যন লৈছোঁ। তো ছাৰে কৈছে যে বাহিৰৰখিনি মানে সেই হ'ব, চাব পাৰিব, কিন্তু ভিতৰত যাব নিদিয়ে মানে। তো গাইজ চাওক মই ভিতৰত মানে উঠি আছোঁ, চিৰি দি ওপৰত যাই আছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ, ভালকৈ চাই থাকক। ওপৰত গৈ আছোঁ ফেক্টৰীৰ, তো এনেকুৱা অলপ দেখাত, তো চাই লওক আপোনালোকে ভাল কৰি। তো গাইজ মই আছোঁ একদম ফেক্টৰীৰ ওপৰত, চাওক ইয়াৰ পৰা একবাৰ ভিউটো চাওক পাছফালে মোৰ। মই ফেক্টৰীৰ ওপৰত আছোঁ, তো আপোনালোকক দেখুৱাই আছোঁ। বাকী সিভাগৰ য'ত কাম চলিছে তাতে যাবতো নোৱাৰি বাৰু, কিন্তু আপোনালোক যেখিনি পাৰোঁ মই চেষ্টা কৰি দেখুৱাম। আপোনালোক এতে মানে চাহপাত ৰখা যায়, এতে চাহপাতবিলাক থোৱা যায়, তো আপুনি চাব পাৰি আছে। বহুত কষ্ট কৰি মানে সোমাই আহিছোঁ ভিতৰত, এইবিলাক ৰখা হয় গাইজ। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাব, বহুত বস্তু জানিব পাৰিব। যিখিনি আপোনালোকক ডিটেইলছ দিম সেইখিনি আচলতে বহুত ডিটেইলছ, তো আপোনালোক গোটেইখিনি দেখুৱাম। তো চাই থাকক গাইজ। তো এইবিলাক চাওক মেচিন, এইমাত্ৰ বন্ধ হৈছে মেচিনবিলাক, চাওক গাইজ। তো এনেকুৱাই অলপ চলপ ফেক্টৰীটোৰ ভিতৰৰ পৰা গাইজ চাওক কি ধুনীয়া, মানে এইটো ওপৰত আছিল, মই য'ত ওপৰত দিছিলোঁ এইটো ওপৰৰ ভাগ, আৰু এতিয়া এইটো তলৰ ভাগটো চাব পাৰে। ইফালে আমাৰ চাহপাতবিলাক ৰখা হয়। চাওক ইফালে কি আছে, ইফালে এইটো হৈছে নিজা গাড়ীৰ গেৰাজ, ফেক্টৰীৰ নিজা গাড়ীৰ গেৰাজ। ইফালে চাব পাৰে কিমান ডাঙৰ গেৰাজ, এইটো ফেক্টৰীৰে মানে গাড়ীবিলাক ভাল কৰিবৰ কাৰণে গাড়ী ইমান আছে, চাওক ইমানখিনি মেনেজমেণ্ট ৰাখিছে মানে। তো ভাল লাগে এইবিলাক দেখা পালে, কাৰণ আমাৰ অসমত এনেকুৱা মানে ফেক্টৰী, আৰু যিহেতু আমাৰ অসমটোৱে তো চাহপাতৰ কাৰণে বহুত ফেমাছ। তো আচলতে ভাল লাগে, আমিও জানিব পাৰি ভাল লাগে, মানে যে কেনেকুৱা
এইবিলাক কেনেকৈ বনায় আপোনালোক ভিতৰৰ ভাগটো দেখুৱাবলৈ মই বহুতে সুখী হ'লোঁ হয়, বহুতে হেপী হ'লোঁ হয়। এইবিলাক হৈছে পানীৰ টেংকি আৰু মানে গাড়ী আমাৰ যদি মানে বাহিৰত পানীৰ প্ৰয়োজনো হয় তো এইবিলাক আমাৰ মানে টেংকিবিলাক বিয়া চিয়া হয়, তো আমাৰ ফেক্টৰীয়ে যোগান ধৰে পানীখিনি। তো এই টেংকিবিলাকত মানে পানীবিলাক ভৰাই পেলাই বিয়া চিয়া হওক বা কিছুমান উৎসৱে হওক এইবিলাক পানীৰে যোগান ধৰা হয়। তো আপোনালোকে চাই থাকক। তো গাইছ এইবিলাকে গাড়ী চাওক, এইবিলাকে গাড়ী, এইবিলাক গাড়ীতে গাইছ চাহপাত মানে অনা হয়, তুলি কিনে অনা হয় এইবিলাক গাড়ীতে। আচলতে এই এখন মানে এটা এইখিনি ইমান নহয়, এই দুখন তিনিখন জইন দিব, জইন দি পেলাই মানে লৈ আহে। চাওক ইফালে আছে এই পাইপ। আচলতে আপোনালোক দেখা পাইছে কিজানি মানে চাহপাতৰ মাজে মাজে কিছুমান এনেকে মানে যিটো চাৱাৰ বুলি কয় আমাৰ যি ইউজ কৰোঁ, সেই চাৱাৰৰ নিচিনাকৈ মানে পানীবিলাক চিটকা চিটকি পৰে। তো এই পাইপৰ সহায়তে মানে চাহপাতৰ বাগানবিলাকৰ মাজত মানে পানী দিয়া হয়। কিন্তু চাব পাৰে মোৰ ওচৰত কি আছে মানে ঘৰ আছে না, তো বাগানত বেছিভাগ এইবিলাক দেখা পাব। কাৰণ কিয় এইবিলাকতে মানে আচলতে কিছুমান এতিয়া চাহৰ পুলিবিলাকে হওক বা কিছুমান চাহ গছৰ যি মাজে মাজে গাছবিলাক থাকে, তো এই গাছবিলাকৰ পুলিবিলাক ইয়াত ৰখা হয়। আৰু লগতে গাইছ মানে ইয়াতে আমাৰ পাচন সাৰ যিবিলাক আমাৰ চাহ গছত দিয়া হয় বা এই গাছবিলাকত দিয়া হয় বা যিকোনো খেতি যি কৰে সেই খেতিবিলাকত দিয়া সাৰৰ কাৰণে ইয়াতে সাৰবিলাক মানে পচোৱা হয়। তো আপোনাক দেখুৱাইছোঁ মানে ইভাগে মেচিনবিলাক আছে, আপুনি চাব পাৰে। মানে ভিতৰত নাযাওঁ গাইছ, কাৰণ ভিতৰত যিহেতু ছাৰহঁতে পাৰ্মিশ্যন দিয়া নাই যে ভিতৰত যাব নালাগে। তো মানে একদম ভিতৰত যাব নিদিয়ে, য'ত মেচিনবিলাকো চলি আছে তাতে যাব নিদিয়ে। তথাপিতো আপোনালোক বাহিৰৰ পৰা এটা দৃশ্য দেখুৱাই দিছোঁ। এইবিলাকে আচলতে গাইছ মেচিন, সেই প্ৰক্ৰিয়াটো ইয়াতে হয়, এই মেচিনৰ জৰিয়তে হয়। আৰু আজিকালি মানে বহুত ডিজিটেল হৈ গৈছে, আজিকালি মানুহৰ ইমান প্ৰয়োজন নহয়ে, মানুহে মাত্ৰ চুইচ টিপি দিলাক আৰু বাকী কামবিলাক হৈ যাব। চাব পাৰে আৰু ওচৰত আনি দেখুৱাই দিছোঁ আপোনালোকক মেচিনবিলাক কেনেকুৱা হয়। এই মেচিনৰ জৰিয়তে মানে চাহবিলাক বনোৱা হয়। আমাৰ যিটো আমি চাহপাতৰ পৰা চাহটো উৎপাদন কৰা হয়, তো এনেকুৱা মেচিনৰ জৰিয়তে হয়। এইফালে চাওক, এইফালে বহুত কয়লা আছে, এইবিলাক কয়লাৰ তো এইবিলাক কয়লাৰ মানে ইয়াত দ্বাৰাই মানে চব কাম হয় না। তো মই সেইদিনাই কৈছিলোঁ, প্ৰথম পাৰ্টটোতে কৈছিলোঁ যে কয়লাৰ দ্বাৰাই মানে গোটেইখিনি কাম কৰা হয়। তো এতিয়া বহুত ডিজিটেল হৈছে, মানে কাৰেণ্টৰ সহায়ত কৰা হয়। কিন্তু ইমান ডাঙৰ ডাঙৰ মেচিন গাইছ কাৰেণ্টৰ দ্বাৰা হ'বও নোৱাৰে। তো সেইকাৰণে এইগিলান কয়লা চয়লাৰ দ্বাৰা মানে বহুত কামখিনি হয়। গতিকে কয়লা ইমান পৰি আছে, চাওক আপোনালোকে কয়লা বহুত সংগ্ৰহ কৰি ৰখা হৈছে। আৰু পাছৰ দিন চব চাব পাৰিছে। হেৰি যাবি নেকি ভিতৰত? তো গাইছ চাওক, এইফালে চাৰিওফালে মোৰ এই ফেক্টৰীৰ ভিতৰৰখিনি। তো যদিও ভিতৰত যাব নিদিয়ে, তথাপিতো বহুত চেষ্টা কৰিলোঁ আপোনালোক ভিতৰ ভাগ দেখুৱাবলৈ। আৰু ইয়াত মানে প্ৰয়োজনীয় সকলোখিনি বস্তুৱে মানে আগতে সংগ্ৰহ কৰি ৰখা হয়, যাতে সেইখিনি বস্তু মানে পিছত দৰকাৰ নহয়। তো যেতিয়ালৈকে মানে সেইখিনি বস্তু থাকিব তেতিয়ালৈকে কামখিনি চলি থাকিব। আজি কাম শেষে হৈছে, তো আমি আহোঁতে অলপ লেট হ'ল, কিন্তু নহ'লে আপোনালোক কাম কৰাখিনিও দেখুৱাব পাৰিলোঁ হয়। যদিও ভিতৰত যাব নিদিয়ে, তথাপিতো মই বহুত চেষ্টা কৰিছোঁ মানে আপোনালোক দেখুৱাবৰ কাৰণে। এইখিনিতো আহিলেও পাৰ্মিশ্যন লাগে, গতিকে আপোনালোক দেখুৱাই লোৱে। আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। আহি পাই মানে বহুতেই ভাল লাগিল, কাৰণ মই মানে যিটো কেমেৰাহে তাতে কল নিব নিদিয়ে, মানে কেমেৰা লৈ আপুনি ফেক্টৰীৰ ভিতৰত যাব নোৱাৰে, য'ত মেচিন চলি আছে, কিন্তু আপুনি যাব পাৰে। তো আমিও গ'লোঁ, বহুত ভাল লাগিল। বহুত দিনৰ পাছত দেখা পালোঁ মেচিনবিলাক, আৰু চব ডিজিটেল হৈ গৈছে। তো আপোনালোকেও কেতিয়াবা আহক, আহি পেলাই আপোনালোকে চাওক। মাত্ৰ কেমেৰা এলাও নাই, বাকী চবখিনি আপোনালোকে চাব পাৰিব। পাৰ্মিশ্যনটো ল'ব লাগে অৱশ্যে, কিন্তু আপোনালোকে চাব পাৰিব, একদম গেৰাণ্টি 110% চাব পাৰিব। তো আপোনালোকে আহক, ইমান ধুনীয়া লাগে ভিতৰত, চাহপাতৰ গন্ধ বঢ়িয়া লাগে গাইছ। তো আহক, চাওক, ভাল লাগিব। বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইব, লাইকে মোক বহুত মানে সান্তনা দি আছে, বহুত সাহস দি আছে। গতিকে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব, চাই পেলাই আপোনালোকে মোক জনাব কমেণ্ট ছেকশ্যনত ভাল হৈছে বেয়া হৈছে। বাকী এইখিনি কৈয়ে শুভৰাত্ৰি।